বৰ্তমান ভালেই চলি আছে কিন্তু যোৱা কেইবছৰৰ তুলনাত এইবাৰ পৰ্যটকৰ সংখ্যা যথেষ্ট কম আছে তথাপিও আমি ভাল বুলিয়েই ক'ব লাগিব যথেষ্ট মানুহ আহি আছে পিকনিকৰ কাৰণে যথেষ্ট মানুহ হৈ আছে জিপ লাইন হৈ আছে তাৰ মাজে মাজে নাইট কেম্পিঙৰ যেটো আমাৰ ৰাতি থকাৰ সুবিধা আমি গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে উপলব্ধ কৰিছোঁ সেইটোও চলি আছে একচুৱেলি হয় নতুন বছৰৰ শুভেচ্ছা সকলোলৈকে থাকিল নতুন বছৰটোৱে সকলোকে ধন সুখ শান্তি আদিৰে চব গোটেই ৰাইজৰ মাজত ভৰি পৰক তাৰ লগে লগে বগামাটিৰ পৰা মই এইটোৱে মেছেজ দিব বিচাৰিম যিটো আমাৰ অসমৰ পৰ্যটন ক্ষেত্ৰ BTCৰ পৰ্যটন ক্ষেত্ৰ এতিয়া যথেষ্টখিনি উন্নত হৈ আহি আছে যিবিলাক আমাৰ সমস্যা আছিলে উগ্ৰপন্থীৰ সমস্যা বিশেষকৈ সেই সমস্যাবিলাক লাহে লাহে হাম কাটিব ধৰিছে বিশেষকৈ বেতিয়াৰ অঞ্চলত এই সমস্যাটো প্ৰায় নাইকিয়া হোৱা বুলি আমি ক'ব পাৰোঁ আৰু তাৰ লগে লগে বিতিয়াৰৰ যিখিনি টুৰিজিম স্পট আছে পিকনিক স্পট আছে সেই গোটেই টুৰিজিম স্পটখিনি ইতিমধ্যে ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে বিশেষকৈ বগামাটি পিকনিক স্পটটো আগৰ পৰাই জনপ্ৰিয় তাৰ লগে লগে যিটো এডভেঞ্চাৰ স্পৰ্টছ হয় ইয়াতে এডভেঞ্চাৰ এক্টিভিটি হয় বা এডভেঞ্চাৰ টুৰিজিমটো সমানে ডেভেলপ হৈ গৈ আছে অসমৰ বিভিন্ন প্ৰান্তত এডভেঞ্চাৰৰ বিভিন্ন ধৰণৰ এক্টিভিটি আছে যদিও এনেকৈ মানে বগামাটিত যিখিনি আমি এৰেঞ্জ কৰিছোঁ গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে ফুল ফ্লেজেড যিটো এডভেঞ্চাৰ কেম্প হয় সেইখিনি ইয়াতে মানে যথেষ্ট সা সুবিধা আমি উপলব্ধ কৰিছোঁ জিপ লাইন হোৱাইট ৱাটাৰ ৰিভাৰ ৰাফটিং পেৰাছেইলিং জংগল ট্ৰেকিং নাইট কেম্পিং ATV ৰাইড বাৰ্মা ব্ৰিজ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি এক্টিভিটি ইয়াতে এড কৰিছোঁ যিবিলাক এক্টিভিটি অসমৰ বাকী অঞ্চলবিলাকত সমানে উপলব্ধ নহয় আৰু আমাৰ গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰৰ অকল পিকনিক ছিজনতে নহয় গোটেই বছৰটোৰ প্ৰতিটো দিন খোলা থাকে যিকোনো সময়ত পৰ্যটক আহিব পৰা থাকিব পৰা খাব পৰা সুবিধা আছে আৰু এডভেঞ্চাৰ কৰিব পৰা সুবিধা আছে গতিকে মই সকলোকে নিমন্ত্ৰণ জনাইছোঁ যে ইয়াতে যিকোনো সময়ত সামাৰৰ ছিজনেই হওক উইণ্টাৰ ছিজনেই হওক যিকোনো ছিজনতে ইয়াতে ধুনীয়াকৈ আহি ৰাতি থাকি যাব পাৰে এডভেঞ্চাৰ এক্টিভিটি কৰিব পাৰে আৰু আগতীয়াকৈ যোগাযোগ কৰি আহিলেই হ'ল এখন সৌন্দৰ্যশালী ঠাই আৰু ইয়াৰ সৌন্দৰ্য বাকী ঠাইবিলাকৰ লগত তুলনা নহয় ওচৰতে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী বৰনদী যিখন ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা নদী আছে খুবেই ধুনীয়া আৰু সঁচাকৈ ক'ব গ'লে এইখন হোৱাইট লেণ্ড হয় বগা মানে পাথৰেৰে ভৰা এখন ঠাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ঠাই এই ঠাইখন কোনো ৰাইজে যাতে লেতেৰা নকৰে পিকনিক খাব আহক টুৰিজিম কৰিব আহক এডভেঞ্চাৰ কৰিব আহক কোনো যাতে লেতেৰা নকৰে নিজৰ ঠাই বুলি নিজৰ পৰ্যটনস্থলী বুলি তেওঁলোকে ব্যৱহাৰ কৰক তেওঁলোকে যাতে শব্দ প্ৰদূষণ নকৰে জীৱ জন্তুক যাতে ডিষ্টাৰ্ব নকৰে বা তেনেকুৱা ধৰণৰ ভয় কৰিবলগীয়া একো নাই আৰু সকলোৱে সহযোগ কৰক সকলোৱে আহক ভালকৈ এনজয় কৰক আমি একচুৱেলি গ্ৰীণ ট্ৰেকে সেইটো সদায় ফ'ল' কৰি আহিছোঁ বিভিন্ন ধৰণৰ আমি ধৰক এডভেঞ্চাৰ এক্টিভিটি কৰোঁ আমি পূৰা ছেফটি গিয়াৰ লৈ যিখিনি আমাক গভৰ্ণমেণ্টে ৰুল ধৰি দিছে সেইমতে আমি কাম কৰোঁ আমি উচ্চ স্তৰত মিউজিক নবজাওঁ তাৰ লগে লগে বৰনদীত ধৰক মাছ মাৰা নিষেধ বা তেনেকুৱা জীৱ জন্তু চিকাৰৰ নিষেধ এইখিনি আমি ফ'ল' কৰি আছোঁ আৰু আমাৰ যি দুটা NGO আছে তেওঁবিলাকেও সেই নিৰ্দেশনাখিনি অলৰেডি ৰাইজৰ মাজত বিলাই দিছে ঠায়ে ঠায়ে চাইনবোৰ্ডো লগাইছে কিন্তু দুখৰ বিষয় সেই বস্তুখিনি আচলতে ৰাইজেও নিজে সেই বস্তুখিনিত হাত আগবঢ়াব লাগিব তেওঁলোকেও নিজে বুজিব লাগিব যে এইটো ৱাইল্ড লাইফ এৰিয়া হয় ইমান উচ্চ স্তৰৰ মিউজিক বজোৱাৰ কোনো প্ৰয়োজন নাই মিউজিক নোহোৱাকৈ ইমান উচ্চ স্তৰৰ মিউজিক নোহোৱাকৈও পিকনিক এনজয় কৰিব পাৰি ফেমিলিৰ গেডাৰিং কৰিব পাৰি গতিকে সেই কথাখিনি ৰাইজেও লক্ষ্য কৰিব লাগিব আৰু প্ৰশাসনে SOP জাৰি কৰিয়ে তেওঁলোকৰ হয়তো সেই বস্তুখিনিতে সীমাবদ্ধ হৈ থাকিলে নহ'ব প্ৰশাসনেও সেইখিনি দিশ চাব লাগিব গতিকে সকলোলৈকে এইটোৱে আহ্বান যদি আমি সকলোৱে মিলি এই বস্তুটোৰ প্ৰতি আমি সজাগ হওঁ প্লাষ্টিক বৰ্জন কৰি বা উচ্চ স্তৰৰ মিউজিক বৰ্জন কৰি তেতিয়াহ'লে মই ভাবোঁ আমি ছাকচেছ হ'ব পাৰিম মই এই বছৰটোৰ শেষৰ ফালে আহিলোঁ মোৰ পৰিয়ালবৰ্গ আৰু কিছু আত্মীয় স্বজন মোৰ লগত আহিছে সঁচাকৈ আমাৰ বিটিআৰৰ এতিয়া এটা খুব সুন্দৰ এটা বনভোজস্থলী পৰ্যটকৰ কেন্দ্ৰ বুলি ক'ব লাগিব ইয়াত গ্ৰীণ ট্ৰেক এডভেঞ্চাৰ নামৰ এটি অনুষ্ঠানে
2 বছৰমানৰ পৰা ইয়াত বিভিন্ন ইভেণ্টৰ ব্যৱস্থা কৰিছে ৰাফটিং আছে জিপ লাইন আছে ATP যিটো বাইক এটা চলায় তেনেকুৱা ধৰণৰ বিভিন্ন মনোৰঞ্জনদায়ক ইভেণ্টছ ইয়াতে আছে আৰু দেখিছোঁ যে ইয়াত প্ৰায় প্ৰতিদিনে 30ৰ পৰা 40টা বনভোজ খাবলৈ 30-40টা গোট ইয়াতে আহে আৰু বনভোজথলীৰ লগে লগে ইয়াত পৰ্যটকৰ স্থলী বুলি আমি ক'ব পাৰোঁ খুব ধুনীয়া এটা পৰিৱেশ আৰু গ্ৰীণ টেক এডভাঞ্চাৰৰ দায়িত্বত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক নৱবৰ্ষৰো মই সমগ্ৰ ৰাইজক নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেনেকুৱা লাগিছে খুব ভাল লাগিছে নিজৰ এটা অঞ্চল নিজৰ বিটিআৰৰ নিজৰ অঞ্চল ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া নাছিলে কিছু বছৰ আগতে আজি ইয়াত বহুত লোকৰ সমাগম হৈছে এই নতুন বছৰৰ আৰম্ভণিত আৰু এই বছৰ শেষৰ ফালে এটা ভাল পৰিৱেশ এটা সম্প্ৰীতিৰ পৰিৱেশ গতিকে মানুহ যিমান ব্যস্ত হ'লেও এটা দিন বিচাৰে অলপ নিজৰ মানুহক লৈ পেলাই এটা মনোৰঞ্জনৰ এটা পৰিৱেশ বিচাৰে আৰু এই পৰিৱেশটো আমি ইয়াত পাইছোঁ প্ৰাকৃতিক পৰিৱেশ আছে পাহাৰ আছে নদী আছে পানী আছে খুব এটা ভাল পৰিৱেশ ইয়াতে বিটিআৰৰ বহুতটা জেগাতে বনভোজস্থলী হৈছে তাৰ বিষয়ে কিবা ক'ব লগা বিটিআৰৰ বহুতো জেগাত বনভোজস্থলী হোৱাৰ কাৰণ এটাই যে বিটিআৰৰ প্ৰাকৃতিক যি সৌন্দৰ্য বিটিআৰত সেয়া সঁচাকৈ প্ৰশংসনীয় এটা বিষয় আমাৰ কাৰণে খুব এটা সুখৰ বিষয় ভাল বিষয় যে বিটিআৰৰ বিভিন্ন অঞ্চলত প্ৰাকৃতিক পৰিৱেশৰ কাৰণে খুব ভাল প্ৰকৃতিয়ে আমাক এটা অনুদান দিয়াৰ কাৰণে এই আমি ইয়াত বনভোজস্থলী পৰ্যটক কেন্দ্ৰ হিচাপে পাবলৈ সক্ষম হৈছোঁ সেইকাৰণে দিনক দিনে বিটিআৰৰ এই অঞ্চলবোৰত বনভোজৰ ঠাই বৃদ্ধি পাইছে পৰ্যটকৰ কেন্দ্ৰ বৃদ্ধি পাইছে ৰাইজক এটা কথা আহ্বান জনাম এই বনভোজস্থলী বা পৰ্যটকৰ কেন্দ্ৰবোৰ সকলোৱে যাতে ভালকৈ দায়িত্ব সহকাৰে ৰাখে চাফ চিকুণকৈ ৰাখে এই অনুষ্ঠানবোৰ নিজৰ অনুষ্ঠান সেই প্ৰত্যেকে নিজৰ অনুষ্ঠান বুলি ইয়াক যাতে ব্যৱহাৰ কৰে আৰু শান্তি সম্প্ৰীতি বজাই ৰাখে তাৰ বাবে মই ৰাইজক আহ্বান জনাইছোঁ